ফৰ কুৱেশ্যন আছিলে মোৰ 94 আছে ঠিক আছে এক মিনিট থাকি গৈছে 94 শ্ৰী জলেন দেইমাৰী অধ্যক্ষ মহোদয় সদনৰ মজিয়াত উত্তৰ দিয়া আছে মান গোনাং বুংথিগিৰি মূল কথাটো অসমীয়াত কবি 22 নং तामुलपुर मेडिकेलाव गोबां देहा फाहामसालि दङ बे देहा फाहामसालिफोराव दिनैसिमबो मोजां ইউজ কৰিলে ভাল হয় एक्सरे इसिजि बायदि जि नांगौ सुबिदाफोर बेखौ दिनैसिमबो जों नुनो मोनाखै दा बेखायनो मानगोनां बिफानारि मन्थ्रिनिसिम मोनथिनो लुबैदों बुं মই অসমীয়াত অলপ ক'ব বিচাৰিছো লাগাটো ক'লে হ'ল অসমীয়াত কি লাগে এতিয়া আমাৰ তামুলপুৰ সমষ্টিৰ অন্তৰ্গত যিমান মেডিকেল আছে কিছু মেডিকেলৰ আজি তাৰিখত লাগে এক্সৰে বা ইচিজি বা ভাল তেনেকুৱা লেবৰেটৰী আমাৰ তামুলপুৰ সমষ্টিৰ ভিতৰত তেনেকুৱা নাই গতিকে বিভাগীয় মন্ত্ৰী ডাঙৰীয়াক এইটো জনাৰ কাৰণে মই অনুৰোধ জনাইছো মন্ত্ৰী ডাঙৰীয়া অধ্যক্ষ মহোদয় তামুলপুৰ সমষ্টিত এতিয়া তেখেতক মই তথ্যখিনি দিছো সকলো কথাই দিছো মানে এক্সে কি আছে তাতে সিএসসি আৰু এই নাগৰিজুলি মডেল হস্পিটাল এইকেইখনত এক্সৰে ব্যৱস্থা আছে বহুতৰটো দিছো তাৰপিছত ইচিজি মেচিন আমি ডিস্ট্ৰিক্ট হস্পিটালত প্ৰভাইড কৰিবলৈ ব্যৱস্থা কৰিছো তেনেকে লেবৰেটৰী সাৰ্ভিসৰ ক্ষেত্ৰতো আমি কৈছো গোটেই তথ্য পাতিখিনি তেখেতক দিয়া হৈছে ইয়াৰ উপৰিও ডক্টৰ নাৰ্ছ কোট কেনেকে আছে সকলোখিনি কথাই দিছো আৰু তামুলপুৰত আমি মেডিকেল কলেজেই আপুনি জানে হ'বলৈ গৈ আছে আমি সেইখিনিতো হ'বই ইয়াৰ লগত যিখিনি তেনে ধৰণৰ এতিয়া পুৰাব পৰা কথা আছে সেইখিনি আমি চাই দিম supplementary আমাৰ বৰঘাটা পিএইচসি তামুলপুৰ ব্লকৰ আন্ডাৰত যে আমাৰ পিএইচসি আছে তাতে আমাৰ মিজো বেটেলিয়ন এতিয়ালৈকে অকুপাইড কৰি আছে গতিকে আমাৰ মিজো বেটেলিয়ন ফৰ মিজো বেটেলিয়ন বৰঘাটা পিএইচসিৰ অকুপাইড কৰি আছে আৰু বাকি আজি তাৰিখৰ লাগি আমাৰ গোৱাবাৰী পিএইচসি নন ফাংশনিং হৈ আছে আৰু কালাকুছি টো আধা ফাংশনিং হৈ আছে বাকি বহুত সাব সেন্টাৰ আমাৰ তামুলপুৰ সমষ্টিত নন ফাংশনিং হৈ আছে তো মই জানিব বিচাৰিছো আমাৰ যেটো বৰঘাটা পিএইচসিৰ 14 মিজো বেটেলিয়ন যেটো আমাৰ অকুপাইড কৰি আছে ইয়াৰ এটো আমি ফাংশনিং কৰাৰ কাৰণে কিবা ব্যৱস্থা আমি লব পাৰো না মন্ত্ৰী ডাঙৰীয়া মন্ত্ৰী মহোদয় অধ্যক্ষ মহোদয় তেখেতে যিকিটা কথা কৈছে নন ফাংশনিং এই কথাকেইটা কি কাৰণে হৈছে এটো মই এবাৰ পৰীক্ষা কৰাৰ প্ৰয়োজন হ'ব তাতে দিয়া মানুহে চাকৰি কৰা নাই নে তাতে কৰবাত নিদিয়াকে আছে এই গুটেইখিনি কথা মই তেওঁ কথা আজি কৈছো যে তেখেত থাকিব আৰু আমি অফিচাৰ পঠাই দিম কি প্ৰবলেম আছে গুটেইখিনি লৈ আহিব তাত মই নকওঁ 100% কৰিব পাৰিম যিমানখিনি পাৰিম কৰি দিম